কি হ'ল কিয় ৰহিলি আৰু পইচা দিবা নালাগে অ দুখীয়া ল'ৰা একো নহয় আৰু শুন দুখীয়া ক্ষয় কৰিবলৈ শিক আৰু বিশ্বাস কৰিব নোৱাৰি কি বিশ্বাস আজি তোৰ আছে কালি গৈ তুই ভিক্ষাৰী হৈ যাব পাৰ এইটো মানিছো আৰু বিশ্বাস কৰিব নোৱাৰি এইবিলাক একো নাই দুখীয়া সদায় হয় বল 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 ও ভাই মাৰ 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 অ ভাই তো পাবজি খেলাই বন্ধ নেকি মই আৰু ছোৱালীৰ জীৱনৰ লগত খেলা নাই আমি পাবজি খেলি আছো অ ভাই সি ঠিকেই কৈছে মোৰ চেম একেই গতি আছে মই জীয়াই থাকি লাভ নাই ৰে মই মৰি যোৱাই ভাল কাৰণ তাইক মই বহুত ভাল পাইছিলোঁ তাই যে মোক এনেকুৱা কৰিব ন মই ভুলতো ভবা নাছিলোঁ ও ভাই নিবি কি খবৰ এ আছো ভাই কি কৰিবি এইটো আপিৰ কাৰণে পগলা হৈছে আৰু যিটো পাবজি খেলি থাকে আৰে কি হৈছে ভাত কি কৰিব তাইক মই বহুত ভাল পাইছিলোঁ তাই যে মোক এৰি যাব ন মই সপোনতো ভবা নাছিলোঁ ছোৱালী এইবিলাক একো নাই চাদা ধৰে মাৰি আছা ঠিকে আছে উৰে তালি মাৰিবা উৰি গুচি যাব যেতিয়ালৈকে তোমাৰ পকেটত পইচা আছে ছোৱালী তোমাৰ লগত থাকিব পইচা শেষ ছোৱালীও শেষ কি কৰিবি মোক ছোৱালী বাদ দিলা নেকি আৰে কি কৰিবি তাই এৰি গ'ল কি কোৱা এতিয়া মোৰ শেষ উপায় মই আত্মহত্যা কৰিব প্ৰেমৰ লাগিব শেষ কেতিয়াও আত্মহত্যা নহয় তুমি এজনী গ'লে 10টা পাবা একো নাই এইবিলাক কোৱাটো সকলো কথাই সহজ ন কিন্তু হয় ভাই যোনে সঁচা অন্তৰে ভাল পাব ন সিয়ে বুজিব একো নাই ভাই এইবিলাক দুখ কৰি লাভ নাই তোমাৰ ঘৰত মা দেউতা আছে সিহঁতৰ মৰমবোৰ কি পাহৰি গ'লা নেকি সিহঁতে সৰুৰ পৰা ইমান কষ্ট কৰি তোমাক ডাঙৰ দীঘল কৰিলে আৰু এতিয়া তোমাক যি কালি ছোৱালী এজনীৰ কাৰণে তুমি মা দেউতাক পাহৰি মৰিবৰ কাৰণে সিদ্ধান্ত লৈছা হ'ব দে ভাই থাকিম দে আৰু তহঁতৰ লগতে এইবিলাক একো নাই বিন্দাছ থাকিম দে তহঁতৰ লগতে অ ভাই কি ভাল কৰিছে পাবজি খেলিবা বল বল পাবজি খেলিবা বল বল ছোৱালীৰ লগত হেৰি ভাই বল গাই ল যাওঁ দে তই থাকা আমি যাওঁ অ ব'লা আকৌ লগ পাম গধূলি গধূলি থাকা দাদা আটা কোলে কৰিল ৰ হেল্ল' ও ক'ত আছা তুমি মোৰ বহুত টেনশ্যন তুমি আহা না মোৰ ওচৰত একবাৰ তুমি আহিলে মোৰ বুকুখন কিবা ৰিম ৰিম কৰি যায় ঐ জান আহা না এবাৰ ঘৰত আজি কোনো নাই আহা না হয় নেকি দে ঠিক আছে দে আহা ঐ মানুহ তুমি কিয় মাতিছিলি তই আহিলি নেকি আহিলো দেই তাৰমানে মোৰ এটা বয়ফ্ৰেণ্ড আছিল নহয় সি মোক এৰি পেলাই বেলেগৰ লগত গুচি গৈছে মই এতিয়া কি কৰিব লাগে আমাৰ বিৰত বটল ৰাখি হয় নেকি মোক এটা নম্বৰ দি আছো ভাল ল'ৰা মোৰ ভাল ফ্ৰেণ্ডৰ নম্বৰ আছে লাগিব নেকি দে 1985959586969 মই এতিয়া চাওঁতে ইমান গৰম দিছে কল কৰিলে পাম না দে ঐ তাকে এটা ফোন কৰিলো ৰ নাই ৰ ভাই এটা ফোন আহিছে হেল্ল' কোনে ক'লে নেকি ঠিক আছে মই অলপ পিছত ফোন কৰিছোঁ মই এতিয়া গাড়ী চলাই আছোঁ হা অলপ 2 মিনিট পিছত ফোন কৰিছোঁ ঠিক আছে দিয়ক তেতিয়া কোনোবা এটা ফোন কৰিছিল ন ফোন কৰিছা ৰ'বা হেল্ল' এই অলপ আগতে তুমি ফোন কৰিছিলা নেকি নামটো কোৱাচোন তোমাৰ মোৰ নাম ৰূপা কি ৰূপা নাইচ নেম দেই কি কৈছা মোক ভাল লাগিছে নেকি পিছে ক'ত বা দেখা পালা তুমি মোক তোমাক মই ফেচবুকত দেখিছা নেকি ভালে আছোঁ দিয়া কোৱাচোন লাভ ইউ কি ক'লা লাভ ইউ টু দিয়া দেই জান আছোঁ মই এনেই আছোঁ পিছে ভাত চাত খালা নাই ঠিকে আছে দিয়া ভাত খালা ন তুমি নাই মোৰ আগতে কোনো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই দিয়া এই তোমাক মই কিয় এৰি যাম তোমাক মই কেতিয়াও নেৰোঁ ভগৱানৰ কসম একো নাই মই কেতিয়াও নেৰোঁ তোমাক মই বহুত ভাল পাওঁ জান এই কি কথা কৈ থাকা একো নহয় দিয়া
এই ইমান ভাল পাওঁ তোমাক মই। বিয়া পাতিমতো, কিয় বিয়া নাপাতিম? তোমাক বিয়া নাপাতিলে মই কাক বিয়া পাতিম? মই আজিলৈকে কোনো ছোৱালীক ভাল পায়ে পোৱা নাই। জান শুনা না, কিছ এটা দিয়া না। কি দিছা? ক'ত দিছা জান? এতে জান মোৰ শিখৰ হৈ গ'ল যে, মোৰ ঢিলা হৈ গৈছে তোমাৰ কিছত। আৰু এবাৰ দিয়া। জান জান তোমাক মই বহুত ভাল পাওঁ দেই। আই মিছ ইউ জান। তোমাক মই কোনদিনা লগ পাম জান? ঠিক আছে জান, মই তোমাক ৰবিবাৰে লগ কৰিব যাম। হ'ব দিয়া। ঠিক আছে, অলপ পিছত ফোন কৰিছোঁ হা। আৰে নেটৱৰ্কেই নাপায়। মোক জানে ফোন কৰি আছে। এই গাছৰ ওপৰতে যাওঁ ৰ, নেটৱৰ্ক পাব চাগে। জান তোমাৰ লগত কথা পতাৰ কাৰণে মই বাঁহৰ গছত উঠি আছোঁ, নেটৱৰ্কে নাপায়। নেটৱৰ্কে নাই। জান আৰু একবাৰ কিছ দিয়া না। কালি দিয়া কিছটো তামাম মিঠা আছিল, আৰু এটা দিয়া না। কি দিছা? জানে পৰি যামে, মোৰ মন চন কিবা ৰিম জিমে যায়। জান তোমাৰ লগত কথা পতাৰ কাৰণে বাঁহৰ গছত উঠি আছোঁ। আমাৰ ইয়াত নেটৱৰ্কৰ ইমান প্ৰব্লেম। তোমাৰ লগত তোমাৰ মাতটো নুশুনাকৈ মই থাকিবই নোৱাৰোঁ। ৰাতি সপোনতো তোমাকে দেখোঁ। মই যেইবাৰে হাগিবলৈ যাওঁ সেইবাৰে তোমালৈ মনত পৰে। জান মোৰ হাগোতে যিমান গু ওলায় সিমান তোমালৈ মৰম মোৰ। শুনিছানে? জান তুমি মোৰ লগত কোনদিনা আহিবা বোলে? ঠিক আছে জান, তোমাক মই কালি পলাই লৈ আহিম। হ'ব দিয়া। কালি দেৰি থাকিবা হা। ঠিক আছে, মই গধূলি 7টা বজাৰ লগে লগে যাম। হ'ব দিয়া। কি কৰি আছা? আছো এনে আছো। খবৰ ভাল? খবৰ মোৰ বহুত ভাল। তই নম্বৰটো দিছিলি, ল'ৰাটো ইমান ভাল। মই কৈছিলো না বহুত ভাল ল'ৰাটো। বহুত ভাল ল'ৰা, মোক বোলে পলাই দিব। কি কোৱা? মা পলাই দিলে কিন্তু তুমি মোৰ লগত যাব লাগিব। যাম তোমাৰ লগত। যাওঁ দিয়া এতিয়া। তাইতো ইয়ালৈকে আহিম বুলি কৈছিল, কি হ'ল? তাইতো দেখাই নাই। এটা ফোনে কৰিলোঁ আৰু। হেল্ল'? জান মই তোমালোকৰ এই ঘৰৰ দৰমহাতে ৰখি আছোঁ। জল্দি আহা। বাটতো কোনো মানে নাহা, জল্দি আহা। আহি পাইছে নেকি? আহা। তুমি আহি পালা নেকি? এতিয়া বহা, ইয়াত মানুহ আছে, বহা। নমাচোন জান, তোমাৰ আজিনো দেখাই নাই। চাওঁ মুখখন দেখাচোন। একো নহয় জান, তোমাক মই পলাই লৈ আহিছোঁ। একো নহয় দিয়া, মুখখন দেখুৱাই দিয়াছোঁ এতিয়া। মই কি ভুল কৰিলোঁ? মই আপাটোক পলাই আনিলোঁ। আপি বুলি ইমান দিনে মই বেলেগক শিকে ভাল পাব নালাগে, মই নিজে আজি কৰিলোঁ। মই কি ভুল কৰিলোঁ? নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰিলোঁ। নাথাকোঁ মই আজিৰ পৰা এই দুনিয়াত, মৰি যাম মই। নালাগে মোক মাহঁতে ইমান আশা কৰি ইমান ডাঙৰ দীঘল কৰিলে, আজি মই কৰিলোঁ। নাথাকোঁ মই আজিৰ পৰা, মই মৰি যোৱাই ভাল হ'ব। ভাই তই কি কৰিব আহিছ? এইবিলাক এতিয়া কি কৰিব আহিছ? নাথাকোঁ ভাই, মই জীয়াই। কিয়? কি হৈছে তোৰ? ছোৱালীক ভাল পাই আছিলোঁ বহুত দিন ধৰি। তাৰপিছত তাইক মই পলাই লৈ আহিলোঁ। আৰু পিছত গম পালোঁ তাই ছোৱালী নহয় ভাই, গে হয়। আবে এইবিলাক কৰি লাভ নাই। এদিন তইতো মোক শিকাইছিলি ন জীয়াই থাকিব। মই শিকাইছিলোঁ প্ৰেম কৰিব নালাগে বুলি, কিন্তু মোৰ নিজৰে ভুল হৈ গ'ল। মই জীয়াই বাদ দে, বল। এতিয়া তোৰ মা জিন্দা আছেতো ন, আমি আছো ন। ঠিক আছে ভাই, আমি সদায় তোৰ লগত থাকিম, বল। হাই গাইজ, আমি আজি বহুত কষ্ট কৰি এটা ভিডিঅ' বনালোঁ। তো ভিডিঅ'টো আপোনালোকে চাব, কেনে হৈছে জনাব। এই ভিডিঅ'টোত কোনো ধৰণৰ বেয়া কমেণ্ট নামাৰিব বা বেয়া বুলি ভাবি নল'ব। এইকেইদিন আমি দেখা পাই আছোঁ যে প্ৰেমৰ অন্তিম আত্মহত্যাৰ ৰূপে বাছি লয়। তো প্ৰেম কৰিলে কোনো আত্মহত্যা বুলি কোনো কথা নাই, আত্মহত্যা কৰিব নালাগে। কাৰণ তোমাৰ জীয়াই থকাৰ বহুতো উদ্দেশ্য থাকি যায়। চ' আমি ভিডিঅ'টো বাৰু চাব আপোনালোকে। আমি ভিডিঅ'টো বহুত কষ্ট কৰি বনাইছোঁ, আপোনালোকে বেয়া বুলি ভাবি নল'ব। আমি তাৰমানে ভিডিঅ'টোৰ দ্বাৰা বুজাব চেষ্টা কৰিছোঁ।
কেনেকৈ হ'ব। চ' আপোনালোকে বুজিব জানিছেই ন কিমান ঘটনা ঘটি আছে। তো আপোনালোকে বেয়া বুলি ভাবি নক'ব, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আমি নতুনকৈ ভিডিঅ' কৰা আৰম্ভ কৰিছোঁ, আমি সকলোৱে সহায় সহযোগিতা আগবঢ়াই আমাক আগুৱাই লৈ যাব। তো থেংক ইউ। আৰু আমাৰ ভিডিঅ'ৰ আৰু এজন মানুহ থাকে, সেইজনক আমি চিনাকি কৰি দিম। আছে আমাৰ কেমেৰামেন, বহুত কষ্ট হয় তেওঁৰ। এই আমাৰ বলেন বৈশ্য, এই এটা ইউটিউব চেনেল আছে বলেন বট গেমাৰ, আমি ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে যাই ছাবস্ক্ৰাইব কৰিব। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট আপোনালোকে দুটা চেনেলে আগুৱাই লৈ যাব। ঠিক আছে গাইজ। থেংক ইউ।